Udah horrible. Muk khabe ko dile. Ay. Muk khabe ko dile. Ay. Basa. Ay. Tor ki hol basa. Muk khabe ko dile. Muk khabe ko dile.
হেৰো মানুহটোৱেনো ক'ৰপৰা আপদবোৰ চপাই লয় ঐ যা নিজে শ্মশানলৈ লৈ যা মই ইয়াত খুচি হ'ব নোৱাৰোঁ যদি নিব নোৱাৰ গলৰ ৰছীডাল বান্ধি লৈ যা মই তোৰ ল'ৰাক চুই আমি অসুচি হ'ব নোৱাৰোঁ তোৰ ল'ৰাক কোনেও নুচুৱে তই নিজে শ্মশানলৈ লৈ যা মই যাওঁ বিশ্বামিত্ৰই নিজৰে তপবন ধ্বংস হোৱা দেখি লাজ খং আৰু অপমানতে অধীৰ হৈ পলয় বেগেৰে এইফালে কি আহিব ধৰিছে আপোনাক বিচাৰি মহাৰাজ আপোনাক বিচাৰি সেনাপতি দেৱবৎ মহাৰাজ আহক আহক সেই প্ৰলয়ৰ ধূমকেতু তাৰ বাবে মই নহওঁ কুণ্ঠিত যেতিয়াই আহি পাই সেই ভণ্ডৰীখি বিশ্বামিত্ৰ তৎকালিকে তাক ধৰি আনিবা মোৰ সন্মুখত ক্ষমা কৰিব মহাৰাজ দেৱবৎ নোৱাৰিম পালন কৰিব তব আদেশ দেৱবৎ দেখি সেই অগ্নিমূৰ্তি শংকিত হৈছো মই মহাৰাজ শংকিত হৈছো সমাৰ সিংহ
সিংহ বিশ্বামিত্ৰ কিয় তই মোৰ অপমান কৰিলি ধ্বংস কিয় ঋষি মুনিসকলক আধা কৰিলি ভাবি তোক মই আজি কৰিম ভস্ম দেৱমত খাপ দে দে তই মোক খাপ দে শুন অহংকাৰী মদগৰ্বী ঋষি দেখুৱা তোৰ তপৰ মহিমা তই মোক খাপ দে ইমান অহংকাৰ ইমান তচ্ছিল্য আৰু মোৰ নহয় সহ্য স্বতন্ত্ৰতাই এই কমণ্ডলৰ পৰ্যায় তোক মই মই ভস্মীকৃত কৰিম যদি মোৰ ব্ৰহ্মত্ব আছে যদি মোৰ তপৰ মহিমা আছে তেন্তে তই ধ্বংস হৈ যা ক'ত গ'ল তোৰ তপৰ মহিমা কোন ভণ্ড প্ৰতাৰক ঋষি দেখুৱা তোৰ তপৰ মহিমা দেৱমত কি চাই আছ তুৰন্তে বন্দী কৰা এই ভণ্ড ঋষি ৰবা সমৰ সিংহ মন্ত্ৰী দে ঋষিৰ যথেষ্ট কষ্ট হৈছে আৰু অতিষ্ঠ কৰিব নালাগে ব্ৰহ্মত্ব গ'ল তপো বনো গ'ল এতিয়া এওঁ নামতহে ঋষি মোৰ সকলো গ'ল কিয় মই ৰাজদণ্ড কৰিছিলো গ্ৰহণ হয় আজীৱন সাধনা মোৰ শেষ হৈ গ'ল শুনা দাম্ভিক ঋষি তুমি যদি মোৰ শ্ৰেষ্ঠ ভক্তি হৰিচন্দক পুনৰ অযোধ্যাৰ ৰাজ সিংহাসনত অধিষ্ঠিত কৰিব পাৰা তেতিয়াই তোমাৰ মুক্তি সম্ভৱ অন্যথা তুমি আজীৱন অযোধ্যাৰ অন্ধকাৰ কাৰাগাৰে জীৱন নিৰ্বাহ কৰিব লাগিব এই মোৰ স্পষ্ট আদেশ উত্তম অতি উত্তম বিচাৰ কৰিছা তুমি ধন্য তুমি অযোধ্যাৰ ৰজা সমৰ সিংহ কাশী ধামে চান্দল বৃত্তি আছে হৰিচন্দ্ৰ মহাত্মা হৰিচন্দ্ৰই মোৰ কাৰণেই অনেক কষ্ট ভোগ কৰিব লগা হৈছে আৰু ৰাণী সৈপায়ো দাসত্ব বৃদ্ধি কৰিব লগা হৈছে সমৰ সিংহ ৰাণী সৈপায়ো মোৰ ভুলৰ বাবেই দাসত্ব বৃদ্ধি কৰিছে বলা যাওঁ আমি সমদলে ৰজা হৰিচন্দ্ৰক পুনৰ অযোধ্যালৈ আনংগৈ ঘূৰাই ওলোৱা সমৰ সিংহ অতিকে দয়ালু ৰজা হৰিচন্দ্ৰ আমাৰ কাতৰ আহ্বানত হ'ব বিচলিত দেৱবত মন্ত্ৰীবৰ তুমিও আঘাতপ্ৰাপ্ত ঋষিসকলক কৰাগৈ শুশ্ৰূষাৰ মন্ত্ৰীবৰ শিৰোধাৰ্য আপোনাৰ আদেশ এতিয়া মই আহিলোহে
হরিচন্দ্র আজি চন্দ্ৰ যি হৰিচন্দ্ৰই অসংখ্য মণিমুকুতা পিন্ধি ৰাজ কাৰ্য চলাই দিছিল আজি সেই হৰিচন্দ্ৰৰ গাত সীতা অগ্নিৰ ভস্ম ধূলা পৰিৱেশন কৰিছো ভাই মৃতকৰ বস্তা ঠিক হরিচন্দ্র ক'ত গ'ল তোৰ আজি ৰাজ্যধন ক'ত গ'ল তোৰ আজি আজি কিমান মৰখ পৰিলে ক মিছা কথা নকবি সঁচাকৈ কবি মই মিছা কোৱা নাই মাত্ৰ সাতটা
পৰিলি হয় ঠিক আছে 7টা মৰাশত 10টা স্বৰ্ণ মুদ্ৰাকৈ হ'লে 3 কুৰি 10 আৰু তাৰে তই পাও 4 মুদ্ৰাকৈ গতিকে তোৰ হ'ব 1 কুৰি 8 আৰু মই পাম 2 কুৰি 2 দে এতিয়া মোক মই পাব লগা 2 কুৰি 2টা মুদ্ৰা দে নাই নাই মই আজি এটকাও মুদ্ৰা পোৱা নাই কি তই এটকাও মুদ্ৰা পোৱা নাই মই এটকাও মুদ্ৰা পোৱা নাই কিয় কেয়ো গৰাকী হতভগীয়া মহিলাহে মোৰ মিছা কথা নকবি পৃথিৱীৰ কি সকলো হতভগীয়া মহিলা তোৰ ওচৰলৈহে আহে হয় হয় মই মিছা কোৱা নাই মই মিছা কোৱা নাই এনেকুৱা এটাও মুদ্ৰা নাই তেনেকৈ গ'লে কেনেকৈ হ'ব তোক মই 3 কোটি টকা দি কিনিছোঁ দে দে মোৰ 2 কোটি 2টা মুদ্ৰা দে মই সঁচা কৈছোঁ দে মোক 2 কোটি 2টা মুদ্ৰা দে চাওঁ তই লুকাইছ ক'ৰবাত তই লুকুৱাই থৈছ দেখা দেখা চাওঁ চাওঁ দেখা মিছা কথা নকবি দেখা চোৰ অপৰাধ 3 কোটি টকা দি তোক মই কিনি আনিছোঁ আৰু এতিয়া মহানত কামত লগাইছোঁ আৰু তাৰ পিছত তই কৈছ যে তই এটা মুদ্ৰা পোৱা নাই দে দে মুদ্ৰা দে আজি তই অনাহাৰে অনুদ্ধাৰে থাকিব লাগিব তই মিছলীয়া শ্মশান নেকি এইখন শ্মশান পিছে
তুমি নিজে মৰাখন লৈ আহিলা যে তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? এয়া মোৰ একমাত্ৰ সন্তান আছিল মোৰ আত্মীয় স্বজন, কিন্তু হ'ব মূল্য দিয়া, মূল্য দিলেহে মই শ্মশানত আমাৰ পুত্ৰ দাহন কৰিম। মোৰতো কোনো মুদ্ৰা নাই, শ্মশানে ঘূৰি ফুৰিছো, মোৰ সন্তানক কোনেও দাহন নকৰে। হে চান্দাল, আপুনি কিবা কৰি মোৰ পুত্ৰক আপুনি দাহন কৰক। চান্দাল, আপুনি দাহন নাই, মই দয়া কৰিব নোৱাৰো। মোৰ প্ৰভুৰ বাবে মই মূল্য নোলোৱাকৈ শ্মশানত শৰাং কৰিব নোৱাৰো। হ'ব দিয়া, মই তাকে দাহন কৰিম, কিন্তু তাৰ মৃত্যু হ'ল কেনেকৈ? মোৰ পুত্ৰক হাতী ফুটিলে চিকিৎসাৰ অভাৱত মোৰ পুত্ৰৰ মৃত্যু হ'ল। মোৰ স্বামীক হেৰুৱাই এটি মাত্ৰ সন্তান মোৰ, সিও আজি মোৰ বুকৰ পৰা কাৰণে গুচি গ'ল। ইয়াৰ নিচিনা এটি পুত্ৰ মোৰো আছিল। দৈৱৰ দুৰ্বিপাকত পৰি হেৰাই থাকিল, আৰু তোমাৰ নিচিনা এজনী পত্নী মোৰো আছিল। তেওঁৰ লেখীয়া প্ৰতিব্ৰতা নাৰী মই আজিলৈকে কতো দেখা নাই।
আপুনি যদি এই অভাগীৰ প্ৰতি কৃপা কৰিছে পুৱাৰ আগতেই মোৰ পুত্ৰক দাহন কৰকে মই দাসিত্বৰ বাবে যাব লাগিব সেইটো পলম নকৰি মোৰ পুত্ৰক দাহন কৰক দিয়া হটো মোক দিয়া দাহন কৰোঁ নকৰিবা তোক মই আৰু পুত্ৰ বুলি মাতিবলৈ নাপাওঁ বাছা সকলো শেষ হৈ গ'ল দিয়া হত মোক দিয়া মই দাহন কৰোঁ নহ'লে মোৰ প্ৰভুৱে মোৰেই ধৰিব দোষ দিয়া
তাকেই লিখিলা তই আমাক এৰি গুচি গলি তই বৰ অন্যায় কৰিলি আমাৰ লগত সন্তানৰ মুখ চাই সান্তনা লভিছিলো আজি আজি সি এৰি থৈ গুচি গ'ল নাই আৰু নাভাবো ব'লা আমি উত্তৰ সদাহন কৰোঁকৈ ব'লা মহারাজ মহারাজ মন্ত্রীবর মহারাজ মন্ত্রীবর মহারাজ বাঁচা বাঁচা ৰোহিত বাঁচা বাঁচা ৰোহিত ভগৱান তোমাক মই ইমান আকুলভাৱে কেতিয়াও মতা নাই মোৰ সকলো গ'ল যদিও এতিয়াও যি তপস্যাৰ এক বিন্দু অৱশিষ্ট আছে সেই আওচক তাত মোৰ কোনো দুখ নাই মই যদি নৰকত পৰি মৰো তাতো মোৰ কোনো দুখ নাই হে প্ৰভু এই শিশুটিয়ে যাতে প্ৰাণ লাভ কৰে ৰাণী মই মোৰ মন্ত্ৰৰ দ্বাৰাই ৰোহিতৰ পুনৰ প্ৰাণদান
দেখো ৰাজা হৰিচন্দ্ৰ বলা এতিয়া যাওঁ আমি অযোধ্যালৈ পুনৰ তুমি অযোধ্যাৰ অধিপতি হৈ ৰাজ্যভাৰ কৰিবা হে মুনিব মই যে এজন কিতলা তুমি মুক্ত হৰিচন্দ্ৰ তুমি মুক্ত আমি এই বামুৰ ৰূপ ধাৰণ কৰি তোমাৰ পত্নী পৰিবাৰ সহ কিনি লৈছিলোঁ চন্দ্ৰ দিবাকৰ থাকে মানে তোমাৰ নাম ত্ৰিজগতত জিলিকি থাকিব মহাৰাণী সভ্যা ধন্য তোমাৰ সত্যপ্ৰেম ধন্য তোমাৰ সত্যপ্ৰেম সত্যপ্ৰেম ৰক্ষা কৰি ৰাখিলা তুমি অতুলনীয় কৃতি ধন্য ধন্য দেৱী নাৰী হৈও তুমি আজি স্বামী সেৱাৰ ধৰ্মৰ বলেৰে ভোলা দেৱৰ বন্দিতা হৰিচন্দ্ৰ তোমাৰ সত্যৰ ধৰ্মৰ পৰীক্ষা হেতু আমি দুয়োৱে ছদ্মবেশ কৰিছিলোঁ ধৰ্ম আৰু ময়ে তোমাক চাণ্ডাল ৰূপে কিনিছিলোঁ তুমি মুক্ত হৰিচন্দ্ৰ ঘূৰি গৈ আপোন ৰাজ্যৰ সিংহাসনে বহা অতি অগ্ৰহে দেৱৰাজ বলক আমিও যাওঁ স্বৰ্গপুৰী আপোনাৰ আদেশ শিৰোধাৰ্য মন্ত্ৰী